আৰু ইয়াত 40টা সমষ্টি খেলিব এনেকৈ কি ক'ব বিপিএল বা বিপিএফ বিজুৰ কাৰণে প্ৰত্যাহ্বান হ'ব নেকি? চাওক, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াৰ যিটো কোকৰাঝাৰ ভিজিট, ইয়াৰ ওপৰত মই বহুত বেছি কথা ক'ব নিবিচাৰোঁ। এইটো তেখেতৰ প্ৰথম ভিজিট। মই নাভাবোঁ যে কংগ্ৰেছৰ কাৰণে আমাৰ কাৰোবাৰ এটা কিবা ক্ষতি হ'ব, কাৰণ কংগ্ৰেছৰ সাংগঠনিক যিটো স্থিতি ইয়াত ইমান ভাল নহয়। এইটো সকলো জানে, তেখেত সকলো জানে। আজিৰ পৰা নহয়, বহুত বছৰ আগৰ পৰাই এই অঞ্চলটো কংগ্ৰেছে সেই সময়তে চাৰেণ্ডাৰ কৰি গুচি গৈছে। আৰু এই সময়ত যেতিয়া বড়োলেণ্ডৰ হত্যা হিংসা হ'ল, অশান্তি হ'ল, সেই সময়তো দলীয় স্থিতি বা দলীয় কাম কাজ আমি দেখিবলৈ পোৱা নাই। গতিকে আজি গৌৰৱ গগৈ ইয়াত অহাৰ লগে লগে, গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ লগে লগে আমি কিবা ভয় কৰিব লাগে, কিবা প্ৰত্যাহ্বান, তেনেকুৱা পৰিৱেশ আৰু বহুত দিন আছে। যেতিয়া আহিব তেতিয়া চিন্তা কৰিম। এতিয়া বড়োলেণ্ডৰ মানুহে শান্তি পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2020 চনত শান্তি চুক্তি কৰাৰ পিছত বড়োলেণ্ডৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈ গৈছে। আৰু আজিৰ তাৰিখত বড়ো অনাবড়ো তেনেকুৱা জাতি ভেদাভেদ, ধৰ্ম ভেদাভেদ বড়োলেণ্ড অঞ্চলত নাই, বন্দুক বাৰুদ একো নাই। তেনেকুৱা পৰিৱেশৰ বিপক্ষে বড়োলেণ্ডৰ কোনোবা মানুহে চিন্তা কৰিব, মই সেইটো কল্পনাও নকৰোঁ। তো সেইকাৰণে আমি বড়োলেণ্ড বাসিন্দা হৈ পেলাই আমি বিচাৰিম অনাগত দিনত যোনে ৰাজনীতি নকৰে কিয় বড়োলেণ্ডৰ শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয় আৰু উন্নয়নক লৈ পেলাই ৰাজনীতি কৰে, মই সেইটোৱে আহ্বান কৰিম।